নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম আন এক গুৰুত্বপূৰ্ণ বিষয়ক লৈ। যেতিয়া কোনো কাম কৰি ভাগৰি পৰোঁ তেতিয়া নিশ্চয় আমি অলপ চাহ খাব বিচাৰোঁ। আপুনিও বিচাৰে নিশ্চয়, এইটো স্বাভাৱিক কথা। এই চাহৰ আপুনি কিছু আশ্চৰ্যজনক কথা জানেনে? আহকচোন আজি আমি অলপ চাহৰ বিষয়ে আলোচনা কৰোঁ। নাম্বাৰ 20, চাহ প্ৰথমতে চীন দেশত আৱিষ্কাৰ হৈছিল। নাম্বাৰ 19, পোনপ্ৰথমে চাহক মাত্ৰ পানী লগাৰ ঔষধ হিচাপে সেৱন কৰিছিল, কিন্তু ভাৰতবৰ্ষত ইয়াৰ প্ৰচলন আৰম্ভ হোৱাৰ পৰা পানীয়ৰ ৰূপত ব্যৱহাৰ কৰা আৰম্ভ হৈছিল। নাম্বাৰ 18, ভাৰতত চাহৰ প্ৰচলন 1835 চনত হৈছিল। নাম্বাৰ 17, পানীৰ পিছতে চাহ এনেকুৱা জুলীয়া পদাৰ্থ যাক বিশ্বৰ সৰ্বাধিক মানুহে সেৱন কৰে। নাম্বাৰ 16, চাহ আফগানিস্তান আৰু ইৰাণৰ ৰাষ্ট্ৰীয় পণ্য। নাম্বাৰ 15, চাহ উৎপাদনত ভাৰত দ্বিতীয় স্থানত আৰু চীন প্ৰথম স্থানত আছে। নাম্বাৰ 14, চাহৰ কেঁচা পাত যদি পানীত তিয়াই তাৰ গোন্ধ ঘৰৰ চাৰিওফালে বিয়পায় তেন্তে ই মহ খেদাৰ এক প্ৰাকৃতিক ঔষধৰ দৰে কাম কৰে। নাম্বাৰ 13, জানিব পৰা মতে মুঠ 1500তকৈও অধিক ধৰণৰ চাহ বজাৰত পোৱা যায়। নাম্বাৰ 12, ইংলেণ্ডত প্ৰতিদিনে 16 কোটি চাহ খোৱা হয় আৰু এই হিচাপত বছৰত প্ৰায় 60 অৰব কাপ চাহ খোৱা হ'ব। নাম্বাৰ 11, ভাৰতবৰ্ষত সকলোতকৈ বেছি চাহ উৎপাদন অসমত হয়। নাম্বাৰ 10, ব্লেক টি মানে ক'লা চাহ ভাৰতবৰ্ষত সৰ্বাধিক বিক্ৰী হয়। নাম্বাৰ 9, আমেৰিকাত সকলোতকৈ অধিক মানে 80% চাহ আইচ টি অৰ্থাৎ বৰফ চাহৰ ৰূপত বিক্ৰী হয়। নাম্বাৰ 8, খালী পেটত চাহ খালে পেট ফুলে অৰ্থাৎ এচিডিটি বাঢ়ে। নাম্বাৰ 7, তুৰ্কীৰ প্ৰতিজন ব্যক্তিয়ে প্ৰতিদিনে 10 কাপ চাহ খায়। নাম্বাৰ 6, ষ্ট্ৰং টি বেছিকৈ সেৱন কৰিলে গেষ্ট্ৰিক আলচাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। নাম্বাৰ 5, খালী পেটত চাহ খালে আপোনাৰ ভোক প্ৰভাৱিত হয় অৰ্থাৎ ভোক কমি যায়, ফলত আপোনাৰ পুষ্টি কমি যায়। নাম্বাৰ 4, চাহ বেছিকৈ উতলাই সেৱন কৰিলে স্বাস্থ্যৰ বাবে হানিকাৰক হৈ পৰে। নাম্বাৰ 3, চাহে আপোনাৰ হাড় মজবুত কৰে। চাহত উপলব্ধ কেচেটিন নামৰ পদাৰ্থবিধে আপোনাৰ হাড় বিকশিত হোৱাত সহায় কৰে। নাম্বাৰ 2, পুৰুষে দিনত 5-6 কাপ চাহ খালে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। নাম্বাৰ 1ৰ আগতে আপোনালোকক এটি ইম্পৰ্টেণ্ট কথা কৈ দিওঁ যে যদি আপোনালোকে আমাৰ চেনেল এক্সপ্ল'ৰ এভৰিথিঙক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত যিটো বেল আইকন থাকিব তাত অল চিলেক্ট কৰি দিব যাতে অনাগত দিনত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি প্ৰথমতে পায়। নাম্বাৰ 1, চাহত থকা এলথেনাইন নামৰ পদাৰ্থবিধৰ কাৰণে চাহ খোৱাৰ পিছত টোপনি নালাগে, ষ্ট্ৰেছ দূৰ হয় আৰু মগজু শক্তিশালী হোৱাৰ লগতে বুদ্ধি বিকাশ হয়। আজিলৈ মানে চাহৰ বিষয়ে জানি আপোনালোকক কেনে লাগিল কমেণ্ট কৰি জনাব নাপাহৰিব। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।